Hello everyone, welcome back to my new video. तो बहुत दिनर मुरत आरो ब्लॉगत আহিলো लेकिन एक सेकंड समझ रहे हो কাৰণ মই আছো এতিয়া গুৱাহাটীত আহোম গাঁৱত আৰু আজি হল হেপী হোলি সবকে মোৰ ফালৰ পৰা এতিয়া হোলি খেলিব যাম আৰু নিউ ষ্টাইলৰ টুপি পিন্ধিছো মই बॉस তাকলো করে टकलू बॉस क्यों हिला डाला ना পুরা তাকলো হৈ গেল আজি ভাই একদম হোলি খেলাব লাগিব ইয়াতে আৰু আমাৰ গাঁৱতো হোলি নাই কাৰণ খেলাব মন গৈছিল কিন্তু টাইম নাপাওঁ ইয়াতে মই আছো গুৱাহাটীত গাঁৱত নাই হোলি খেলাব নাপাওঁ তাৰপাতো একদম উৰাইছে মোৰ ইমান দীঘলা কৰি লাগছিল কষ্ট কৰি আৰু মই এডাল নিউ কৰি ট্ৰাইপড অৰ্ডাৰ দিছো কিন্তু আহিব নাই 16 তাৰিখ মানে আহি পাব আজি হল 14 তাৰিখ হোলি তো মই ভাবিছিলো হোলিতে ট্ৰাইপড পা যদি পালো অলপমান ভাল হল ভিডিঅ' বনাবৰ কাৰণে তো নাহিল এতিয়া মই দোকানত যাওঁ আৰু আপোনালোকক দেখাই দিওঁ মই কোনখন দোকানত থাকো মই আছো এতিয়া 8 দিন মানৰ পৰা কিনিয়তৰ ঘৰত এইটো হল কিনিয়তৰ ঘৰ ইফালে এখন দোকানখন আৰু ইয়াতে নতুন নতুন বিল্ডিং উঠাই আছে অকলে অকলেতো থাকি এতিয়া বৰিং লাগে কাৰণ একো ইয়াতে কায়ো লগ চগ নাই সেইকাৰণে তিনিৰ লগতে জইন হৈ গ'লো দোকানত কাম কৰিবৰ কাৰণে এইটো বিল্ডিঙত কালি গৈছিলোঁ ভাল লাগে বহুত ভাল লাগে মোজা ওপৰৰ পৰা গোটাই অল ভিউটো দেখা পায় আৰু ইফালে এটা কলেজ আছে এইফালে এইটো কলেজটো হ'ল নামটো এতিয়ালৈকে মই নাজানো আৰু এইটো হ'ল আইচন্দ্ৰ মেডিকেল আৰু মোৰ কেমেৰাটো লাহে লাহে কৰি বহুত বাকপাছ হৈ যায় আছে বেয়া হৈ যায় আছে আজিকালি ভাল কোৱালিটি নাহে ৰ কেমেৰাটোৰ পৰা এতিয়া মেগী বনাব দি থৈছোঁ বাইদেউ তো মেগীখিনি হ'লে ৰ দোকানত লৈ যাম আপোনালোকক দোকানখন দেখুৱাই দিম এইটো হ'ল বাইদেউহঁতৰ ঘৰ অল পাকঘৰ চাকঘৰ মহান দেখাই দি আছোঁ আৰু এইফালে দাদাই কিবা কাটি আছে আলু এইবিলাক কি বিলাহী ইফালে কিবা বনাই আছে আৰু এইখন হ'ল আহোম গাঁও চক এইখনে পুৰা চহা বিল্ডিঙে হৈছে আৰু এতিয়া মোক দাদাই আলু আৰু বিলাহী ল'বৰ কাৰণে খেদাই দিল কাৰণ আজি হোলি সেইকাৰণে স্পেচিয়েল এটা আঞ্জা বনাব গাহৰি মাংসৰ লগত এতিয়া সোনকালে আলু আৰু বিলাহীখিনি লৈ যাওঁ লাহে লাহে কৰি হোলি খেলাবৰ কাৰণে আহি গ'ল এইবিলাক ইফালে আছে ধৰা এতিয়া মই আছো চিনিৰ দোকানত এয়া বড়ো চিকেন শ্বপ দোকানত আছো এতিয়া এইফালে আছে মাংসখিনি এইটো অল্ড শ্বপ হয় বজাৰ গধূলি বজাৰ হয় এইফালে আছে ছাগলী ফোন নম্বৰটো লাগি যদি আজি আৰু হোলিৰ কাৰণে চবে জহাই হেৰি দোকান খুলি লৈছে এইফালে সব দোকান সবৰো আমাৰ কাৰণ এইফালে চাইডে চাইডে দোকানে খুলিছে আমি এইফালে ব্ৰইলাৰ বিছো এইটো এইটো হ'ল দস্তি চুদুৰী পাৰাত কৰে আৰু গুৱাহাটীত কাম কৰে क्या रे भिक मंगिया क्या देख रहा है হেয়াৰ ষ্টাইল কিনিম বুলি ভাবিছো ভালে আৰু সেতে আৰু বেলেগ বেলেগ মাস্ক আছে এইবিলাক কিমান নহ'ল বা 20 টকা ৰংবিলাক কিমান কৰি দিয়ে কেজি দিয়ে না হা ৰংবিলাক কেনেকা কৰি দিয়ে হোলি খেলাই থাকোঁতে ভাই পুৰা মাথাত কুলি ফাটাই দিছিল একদম দাউৰাই আৰু এইবিলাক চব ফুলি দিল ফুলো এতিয়া এইখন মোৰ আইৰন মেনৰ মাস্কখন মোৰ চুলিখিনি কাটাই এটা ফেৰিয়েট ৰিজনত ভাল হৈছে আৰু বেয়া হৈছে কাৰণ চুলিখিনি কাটাৰ কাৰণে কোনি দিওঁতে কোনে চাফা হৈ গ'ল A few moments later. আহি গ'লো ঘৰত ফাকু দিবৰ কাৰণে আৰু নামটো পাহৰিছোঁ এইখন মাস্কখনৰ নাম কি আছিল কমেণ্টত দিবা ফাকু দিম
गजब बेइज्जती है मारो हमको जिंदा मत छोड़ो सालो। আজি ভাই কি দিন পুরিল মোর সমাপনী কথা বলছে মুরে সুরে ওই ভাই সমাপনী হতে দিন ইয়া পুনির সসলা পড়বা আছে বলে আর দোকান আছে পুনির ফাগু সাগু কিনিব পারে ইফালে আছে ইফালৰ ফোনৰ পৰা লৈছো মই আই এম এ কেপ্টেন আমেৰিকা টেনে নে 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 माँ खराब हो जाएगा मैं माँ পুৰা আজি এনজয় লাগিছে আজি হোলীৰ কাৰণে এনজয় লাগিছে আৰু গাঁৱত যেনেকা হোলীৰ এনজয় লাগি ইয়াতে হাইয়েষ্ট বেছি লাগে যিখন মোক তাকলো কৰি দিছিল না চলিখিনি তেতিয়াতো বহুত দুখ লাগিছিল আৰু এতিয়া ভাল লাগিব লাগিছে কাৰণ মোৰ এই তাকলো মেথাটোত কণী ফাটাই দিলোঁ তাৰ মানে কোনে ধুই পেলালে লগালগ চাফা হৈ যায় ये क्या हो गया ये क्या सुन रहा हूँ मैं আৰু যদি লং হেয়াৰ হ'ল হৈ এনেকা হ'ল হৈ প্ৰব্লেম মাথাটো গন্ধাই থাকিল হৈ সেইটোৰ কাৰণে ভাল হৈছে একচুৱেলি আৰু সাজিছেও দিছিল দে মোক এইখান মাছখনৰ লগত মজা তাকলৈ মিলিছে সমান কৰি মাৰ্চৰ 14 তাৰিখটো আজি বেষ্ট হেপী হোলী চবকে মোৰ ফালৰ পৰা আৰু এতিয়া অলপ পিছত ধামাকে কৰি একদম খেলাব লাগিব তাতে কি লাগে চব পাই যাবি মাস্ক আছে কালাৰ যিমান লাগে সিমান পাবি ভাই এইবিলাক কি এই নিউজ পেপাৰ মানে হৈছে আৰু এইটো নিউজ পেপাৰ কণীৰ বান্দৰ লৈ ঘূৰি ফুৰিছে এইবিলাক চব মাথাত খটাব এইবিলাক আজি চবফালে এনজয় হৈছে একদম হোলীৰ কাৰণে মাত্ৰ ইয়াক এৰি এই অৱস্থা হোলীৰ দিনতো মৰিব লগা অৱস্থা হৈছে এতিয়া ভাত খাবৰ কাৰণে আহিলোঁ ঘৰত আজিৰ আঞ্জা আছে মাংস একদম পুৰা গাহৰি মাংস এতিয়া খাওঁ পিছত খেলাব যাওঁ আজি আমি পেক খেলিবৰ কাৰণে যাম কোহাই যাওঁ পাহৰি গ'লোঁ এতিয়া পিছতে যাম অলপ পিছত এতিয়া ইফালে চব যোগাৰ কৰি ল'ল হোলীৰ এই কি নামটো নাজানো ডাঙৰ টাংকিত ভৰালিছে হোলী চলি এতিয়া যাম আমি অলপ পিছত এতিয়া আমি লাহে কৰি হোলী খেলিব ষ্টাৰ্ট কৰি দিলোঁ পূৰা ইমান ৰং সৰিয়াল এতিয়া ইয়াৰ পৰা চব্জি উঠাই লওঁ ইফালে আৰু হাড় চাৰু পেক কৰি ল'লোঁ এয়া ইফালে আজি আমি যাম বেলেগ জেগাত এটা পাৰ্টি কৰিবৰ কাৰণে আজি পেক খেলাম পূৰা এতিয়া হ'ল ৰেডি চেডি কাহিনী চব এয়া ইফালে চব দিগকে উঠাই দিলোঁ আৰু বস্তুবিলাক সৰু এটা চিলিণ্ডাৰ লৈছোঁ আৰু ইফালে আদা নেহৰু জলকীয়া যি লাগে চব লৈছোঁ এতিয়া বোলে আৰু চেঞ্জ হ'ল গড় ভাঙা নাযায় আৰু এতিয়া কপিলি যাব একদিনো দেখা পোৱা নাই আজি কপিলি যাম প্ৰথমবাৰ কেপ্টেন আমেৰিকা কপিলি যাব আজি अच्छा আৰু এইফালে পানী চেনি লৈ ললোঁ Let's go. I can see my future and it's looking bright. Not used to the light, I was born at night. But I'm used to a fight, not a new sight. Left, right, everybody roll the dice. No regrets when I finally leave. I'll finally be the final, be a better me. My destiny is to invest in me. A quest to be the best, yeah, let you free. এতিয়া আহি গ'লোঁ কপিলিৰ কিন্তু প্লেচটো ভাল লাগিছে মজা একদম চালিয়া ভিউ এইবিলাকত বহিব পৰা যদি ঠাণ্ডা বহিব মন যায় বহিব পৰা আৰু এইটো হ'ল কি বস্তু ভাই
এইটো হ'ল নতুন মোবাইলত এটা ভিডিঅ' বনালোঁ কেমেৰা কোৱালিটি এনেকুৱা মজা আহে না কুলুক মানে নাফাটে আইফোন চিষ্টেম তো ভাল লাগিল মোক মোবাইলটো আৰু এতিয়া একেলাই কৰিবৰ কাৰণে আহিছোঁ মই এইবিলাক কি লৈছোঁ ৰ এতিয়া আজি জেগাটো আহি ভাল লাগছে কপিলিত কিমান ঘূৰিলোঁ আৰু পাৰ্টি ঘূৰি ঘূৰি আহিলোঁ এতিয়া ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर मंजिलों की न है कोई खबर रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस्ता वो भी खाली हो गया बुरा है जमाना तू चल टकर न कर अगर मगर कैसा है ये सफर मंजिलों আৰু এইফালে আমাৰ খানাৰ পাৰ্টি চলি আছে এতিয়া প্লেচটো আমাৰ মেইন প্লেচটো ইফালে হ'ব আমাৰ মেইন প্লেচটো এতিয়া চব যোগাৰ পাতি ধৰিলোঁ এইবিলাক এইবিলাক আছে এতিয়া যাইছোঁ আমি গাহৰি গৈছিলোঁ কালা দেখা প্লেচটো কিন্তু মজা না চাৰে দে প্ৰথমবাৰ আহিছোঁ আজি এইটো প্লেচটোত ভাল লাগছে কিন্তু তাৰ নতুন কৰি গেট দেখা পালোঁ গাছৰে মজা কৰি বনাইছে দেখুৱাই দিছোঁ আপোনালোকক এইটো চাওক একদম কেনেকুৱা কৰি বনাইছে নাজানো এইটো গোটাই ৰিয়েল নহয় ফেক হয় ৰ'দ আছে গাছৰ নিচিনা দেখা পায় আৰু চেম গাছে ৰ সেনেকুৱা নিচিনা আকৌ প্লেচত আহিছে বহুত দূৰৰ দূৰৰ পৰা মানুহ আহি আছে আৰু ডিফিৰালৈকে বহুত আহিব পাৰে ইয়াতে বহুত খৰিৰ কষ্ট সেইকাৰণে খৰি বিচাৰিব আহিছোঁ 5ডাল খৰিত 100 টকা সেইকাৰণে আৰু এইফালে মাংস বনাইছে তাৰপিছত ইফালে কি লোকেল না ইফালে লোকেল বহুত জলকীয়া আছে পাৰিম নে খাবা গোটাই জলকীয়া আজি হুলি খেলা হৈ গ'ল তো কেনেকুৱা পালে ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু সেইটোতে থকা বেল আইকনটো টিক কৰি দিব এতিয়া মই গাঁও পৰা উঠো A quest to be the best, yeah, legend free from a world that's been feeling so wounded. I got